নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আবেদন কৰিলে লাভ কৰিব আপুনি ই-ৰিক্সা লগতে লাভ কৰিব চিলাই মেচিন হয় বন্ধু বান্ধৱীসকল ই-ৰিক্সা আৰু চিলাই মেচিন লাভ কৰিব আপুনি আবেদনৰ অন্তিম তাৰিখ 17 জানুৱাৰী মহিলাসকলক চৰকাৰে দিব চিলাই মেচিন পুৰুষসকলক ই-ৰিক্সা দিব চৰকাৰে 18 বছৰ বয়সৰ পৰাই আপুনি কৰিব পাৰিব আবেদন ই-ৰিক্সা এখনৰ 80% দিব চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ দিব চিলাই মেচিন মুছলমান সহ 6 সংখ্যালঘু সম্প্ৰদায়লৈ চৰকাৰৰ ডাঙৰ আঁচনি মুছলমান খ্ৰীষ্টান শিখ বৌদ্ধ জৈন পাৰ্চীয়ে লাভ কৰিব এই সুবিধা আবেদনৰ বাবে লগইন কৰক আপুনি amdb.assam.gov.in আবেদনকাৰীৰ লগত থাকিব লাগিব ভোটাৰ কাৰ্ড আবেদনকাৰী হ'ব লাগিব সংখ্যালঘু সম্প্ৰদায়ৰ লগতে আজিৰ পৰৱৰ্তী খবৰ 40,000 যুৱক যুৱতীলৈ চৰকাৰী চাকৰি 6 লাখ লোকলৈ দিব ঘৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা নৱবৰ্ষৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ 40,000 নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি ইতিমধ্যে ৰাজ্য চৰকাৰে 90,000 যুৱক যুৱতীক প্ৰদান কৰিছে চৰকাৰী চাকৰি পুনৰ 40,000 যুৱক যুৱতীক চাকৰি প্ৰদান কৰিবলৈ সাজু হৈছে অসম চৰকাৰ ইতিমধ্যে চৰকাৰী চাকৰি প্ৰদানৰ বাবে আৰম্ভ হৈছে যাৱতীয় কাম-কাজ ফেব্ৰুৱাৰী মাহত ৰাজ্যৰ 6 লাখ লোকক একেদিনাই প্ৰদান কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লগতে ৰাজ্য চৰকাৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ কাম-কাজ অসমত বিজেপিৰ কাৰ্যনিৰ্বাহকত অংশ লৈ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে আলফা শান্তি চুক্তিৰ দুটা দফাই অসমৰ ভৱিষ্যত 50 বছৰলৈ সুৰক্ষিত কৰিলে উত্তৰ পূবত প্ৰথম সূৰ্য কিৰণ পৰে সেই সময়ত আৰম্ভ হৈছে অৰুণোদয় আৰু সেই অৰুণোদয় হৈ পৰক ভাৰত অৰুণোদয়